সকলোকে অসমীয়াৰ বাপতি খাওন ৰঙালী বিহুলৈ মই আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে গৰু বিহু, আৰু গৰু বিহুৰ কাৰণে আমি সকলো প্ৰস্তুতি এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া আমি চাক বনাইছোঁ, চাক বনালোঁ। চাক তাক বনাই সকলো কাটি লৈ হাত লেতেৰাই হৈ আছে, চ' এইবোৰ ইগন'ৰ কৰিব। কিন্তু এতিয়া আমি অলপ পিছতে আমি কি কৰিম, গৰু গা ধুব যাম। চ' আমি গৰু গা কেনেকৈ ধুৱাম চ' আপোনালোকে চাব। কিন্তু আমাৰ ওচৰত নদী নাই, চ' নদী নাই আমি কি কৰিম, আমি পাইপে ধুৱাম। আৰু আমি যেনেকৈ ধুৱাম তেনেকৈ ধুৱাব লাগিব। তো আমাৰ নদী নাই, কিন্তু পথাৰত পানী আজি বহুত হ'ল। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে, কিন্তু আমি ওলাব পৰা নাই, এনেকুৱা বৰষুণ। তাৰপৰা বহুত দেৰি ৰখিলোঁ, তাৰপৰা কাৰেণ্টো নাছিলে, কাৰেণ্টো আহি গ'ল ঘপককৈ। কাৰেণ্টো আহিলে ভালে লাগিছে। এতিয়া আমি সেই পাইপ আমি ব্যৱস্থা কৰি থৈছোঁ। তাৰপিছত অলপ পিছতে আমি গাটো ধুৱামগৈ। আৰু তো আপোনালোকে চাই থাকিব ব্লগটো। এবাৰ আমাৰ কেমেৰা পাৰ্চন দেখাই দিয়ক আমাৰ কেনেকুৱা আমি কি কৰিছোঁ। ইয়াত আমি হালধি, মাহ হালধি দিছোঁ, চাক, তাৰপিছত এইটো বেঙেনা, হালধি, তিয়ঁহ, এইপিনে থেকেৰা, এইপিনে আছে কেৰেলা, এইপিনে লাও আছে। এনেকৈ এখন আমি চাকখন তৈয়াৰ কৰিছোঁ। গুৰুজনে দিলে হেপী গৰু বিহু দিব্য কমল। কৃষ্ণয়ক বান্ধিলা গৰুক দিলা। গৰু বিহু গা, গৰু বিহু। হেই আজি হ'ল উৰুকা, কাইলৈ ভাঙো উৰুকা। গামোচা কাটিব বছৰে বছৰে বাঢ়ি যা, মাৰ গৰু বাপেৰে সৰু, তই হলি বৰ গৰু, তই হবি বৰ গৰু, আৰু তই বৰ গৰু হবি। বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, জয় তই হলি পোৱালি 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 পলালে। পাতে গুজি দিম বুলি পকাই পকাই চেনি মাই ফুলা নিদি অ চেনি মাই ফুপাতে ফুপাতে গুজি দিম বুলি বিহুলৈ আহিলি বাপেৰ ফাটি দি চেনি মাই বিহুলৈ আহিলি অ চেনি মাই ফুপাতে ফুপাতে গুজি দিম বুলি পাহাৰৰ ৰগাকে চেনি মাই বিনি বুলি মাতিলি অ চেনি মাই লাগিনি পাহিকাপ দেখিলে যোনে খাই আহিয়ে গম পায়। এইটো চিষ্টেম এয়া হাইটটো এইটো উঠিছে দেই গছৰ ওপৰত ভালকে। এইখিনি পৰিলে তলত আইটো আমলৈটো oh my god. Ayah.
এইটো আমলৈ পাৰা 12 বাজিছে দেই 12 বাজিছে টোপ আছে নাই বাবা এইটো আমলৈ টোপ চাওক টোপ পৰাব নাজানো আৰু দাঁড়াবি এটা অবস্থা নাই লৈ গৈছে পুৰা আমলেটো কি ক'ব আৰু পুৰা একদম আৰু খাব লাগিব আৰু ল'ৰা উৎপাত কৰিবলগীয়া হৈছে কি কওঁ ৰাইজ তো উপায় নাই আৰু কিন্তু এইটো খাবই লাগিব ন কাঠি মাৰিবলৈ এতিয়া ধৰাচোন ভিডিঅ'টো গোটেই সোমাই মই ধৰ না জ্বলাই দিওঁ আৰু কি হওক এফালে হেল্ল' এয়া মই নোৱাৰি এৰি দিছোঁ মই পৰুৱা কামে সহ্য কৰিব নোৱাৰোঁ মাল চাওক মাল কেনেকুৱা মজা এয়া জৰাখণ্ড ফল আঞ্জা ফালিছে অ এয়া জৰাখণ্ডই ফালিছে আৰু এয়া অৱস্থা নাই শেষত কি ধুনীয়াকৈ ওলালে ন কিমান কষ্ট হ'ল তোমাৰ নক'বা কামোৰ খাই আৰু বহুত কষ্ট জ্বৰ জ্বৰ